Good morning friend, welcome to Sweeties Blog. আজি মই ক'ত গৈ আছো আৰু কিয় গৈ আছো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাককচোন। এয়া আহি পালো চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ মোৰ ঘৰৰ পৰা অকণমান দূৰত হয় তাৰমানে এটা লোকেল চাউল ল'বৰ কাৰণে আহোঁ মাহত আমি এটা সানডে চাই পেলাই তো যোৱা সানডে আহোঁতে তেওঁৰ পৰা অকণমান বেকাৰী বস্তু লৈছোঁ পইচাটো তাৰমানে দিব পাহৰি থাকিলোঁ তেওঁ খুচুৰা দিব পৰা নাছিলে। গুড মৰ্নিং ফ্ৰেণ্ড, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি 15 তাৰিখ দেওবাৰ, স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে। চুইটিৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অন্য এটা ভিডিঅ' আপোনালোকক আগবঢ়াম, কেনেকুৱা চাব ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে মোক কমেণ্ট কৰি জনাব। আশা কৰিছোঁ মই আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই বহুতে ভাল পাব। ঠিক আছে, বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে চন্দ্ৰপুৰ গোবৰ্ধন বজাৰ হয়। ভাবিলোঁ ইমান দূৰত আহিছোঁ যিহেতু অকণমান বজাৰো কৰি লৈ যাওঁ আৰু বজাৰখন আপোনালোকক অকণমান দেখুৱাওঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। বজাৰ কৰা হৈ গ'ল দেই, এতিয়া ঘৰলৈকে যাম। আপোনালোকক অকণমান এইখিনি দেখুৱাওঁ বুলি ভাবিছোঁ। এখন কপিলী নদী বুলি কয়, বিৰাট ডাঙৰ হয়, চাব পাৰে, বিৰাট ধুনীয়া চাবৰ কাৰণে। এয়া বৰ ধুনীয়া হয়। ইয়াৰ ৰাস্তাত ইমান জাম লাগিছে দেখিছে নহয়। আজি 15 আগষ্ট যে মানুহবোৰ ওলাই আহিছে ফুৰিব বুলি। ঠিক আছে, ভিডিঅ'টো মোৰ চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।